Hello everyone, welcome back to Healthy Living, Healthy Cooking. প্ৰথমতে সকলোলৈ ভোগালী বিহুৰ অশেষ শুভকামনা যাচিলোঁ আৰু আজি ভোগালী বিহু বুলি এখন থলুৱা ব্যঞ্জনেৰে বনোৱা অসমীয়া থালি মই প্ৰস্তুত কৰি ওলাইছোঁ আৰু এই থালিখনত আছে মাছৰ খাৰ, গুটি আলু ভজা, লাই শাক, মাছ ফ্ৰাই, লগতে আছে ভাত আৰু আছে শ'ল মাছৰ আঞ্জা, দালি আৰু ছাগলী মাংস। এইদৰে থলুৱা বিভিন্ন সামগ্ৰীৰে আপোনালোকেও বিহু বুলি এখন এনেধৰণৰ থালি প্ৰস্তুত কৰি ওলাব পাৰে। তেতিয়াহ'লে আহকচোন এই ব্যঞ্জনবোৰ বনাবলৈ আৰম্ভ কৰোঁ। প্ৰথমতে মই বনাম মাংসখিনিৰ কাৰণে মই লৈ লৈছোঁ প্ৰায় আধা কেজি ছাগলী মাংস আৰু মাংসখিনি মই এতিয়া হালধি, নিমখ, জিৰা গুড়ি, ধনিয়া গুড়ি ইত্যাদি বস্তুৰে ভালকৈ মেৰিনেট কৰি ল'ম। অলপমান মিঠাতেলো ইয়াত মই এড কৰি দিম যাতে ভালকৈ মাংসৰ গাত মছলাখিনি লাগি ধৰে আৰু ইয়াক মই ভালকৈ মাখি আধা ঘণ্টামান এতিয়া থৈ দিম। এয়া আমাৰ মাংস মাখা হৈ গৈছে আৰু এতিয়া এখন কেৰাহীত আমি ইয়াক ৰান্ধিবলৈ ষ্টাৰ্ট কৰিম। প্ৰথমতে মই লৈ লৈছোঁ প্ৰায় 4 টেবল স্পুন মাষ্টাৰ্ড অইল। আপুনি ইচ্ছা কৰিলে তেলৰ পৰিমাণটো বিহু বুলি অকণমান বঢ়াইও দিব পাৰে। আৰু ইয়াতে মই 2টা আলু ফ্ৰাই কৰি ল'ম। প্ৰথমতে ডাঙৰকৈ কাটি দিছোঁ আৰু ইয়াতে অকণমান নিমখ দি দিছোঁ যাতে আলুখিনিৰ ভিতৰত অকণমান নিমখ সোমাই যায়। খালি নিমখ দিওঁতে অকণমান সাৱধান হ'ব যাতে মাংসটো আমি নিমখটো দি থৈছোঁ কাৰণ। আৰু এতিয়া মোৰ আলু ভজা শেষ হৈছে আৰু ইয়াতে মই দি দিম 2টা কাটি থোৱা পিঁয়াজকেইটা ভাল ধৰণে মই ফ্ৰাই কৰি ল'ম। এতিয়া পিঁয়াজখিনিত মই অকণমান নিমখ আৰু অকণমান চেনি দি দিম। তেতিয়া কি হ'ব, ইয়াত পিঁয়াজখিনি অকণমান সোনকালে ৰঙচুৱা হ'ব আৰু সোনকালে পিঁয়াজখিনি সিজিও উঠিব। সেইকাৰণে এই প্ৰচেছটো খৰ কৰিবৰ কাৰণে মই অকণমান চেনি নিমখ দিছোঁ। আৰু এতিয়া মই ইয়াতে দি দিলোঁ প্ৰায় 2 টেবুল চামুচমান আদা নহৰু থেতেলিয়াই লোৱা। এইখিনিও মই ভাল ধৰণে ভাজি ল'ম আৰু বেছিকৈ এইখিনি ভাজিব নালাগে অৱশ্যে। আৰু তাৰপিছতে মই ইয়াতে দি দিম ছাগলী মাংসখিনি। এইখিনি ভালকৈ এতিয়া মই ভাজিব লাগিব। মই কচা মাংস বনাব লৈছোঁ কিন্তু একেবাৰে কম মছলাৰ সৈতে বনাম আৰু এইখিনি এনেকৈ ভাজি মই একেবাৰে ৰঙচুৱা কৰি পেলাম। এয়া দেখিছে লাহে লাহে মাংসৰ ৰং সলনি হৈছে আৰু এতিয়া ইয়াৰ পানীখিনিও নাইকিয়া হৈ গৈছে। সেইকাৰণে মই গেছটো অলপ মিডিয়াম কৰি থৈছোঁ আৰু ইয়াতে দি দিছোঁ এখন তেজপাত আৰু এইখিনি এনেধৰণেই ভাজি থাকিম এতিয়া। আৰু অকণমান যাতে মাংসখিনি ভাল ধৰণে ফ্ৰাই হয় তেনেকুৱাকৈ মই মাংসখিনি ভাজি আছোঁ। আৰু এতিয়া মই ইয়াতে আলুখিনিও দি দিছোঁ। মোৰ যিখিনি ভাজি থোৱা আলু আছিল সেই ভাজি থোৱা আলুখিনিও মই দি দিছোঁ। আৰু এয়া আমাৰ মাংস ভজা প্ৰায় শেষ হৈ গৈছে আৰু যিহেতু কেইবাবিধো মোৰ ব্যঞ্জন বনাব বাকী আছে সেইকাৰণে মই মাংসখিনি এতিয়া কুকাৰতে ভৰাই দিম। এয়া মই এটা কুকাৰত এই গোটেই মাংসখিনি ভৰাই দিছোঁ। আৰু এয়া মাংসখিনি মোৰ ভৰোৱা হৈ গ'ল আৰু ইয়াত মই এতিয়া অলপ জোখমতে পানী দি দিম। পানীখিনি এনেকৈ দিম যাতে মাংসখিনি অকণমানকৈ বুৰ গৈ থাকে। বৰ বেছি পানী দি পেলাই মাংসখিনি সিজালে ইয়াৰ টেষ্টটো নাইকিয়া হৈ যাব। আৰু পৰাপক্ষত সদায় গৰম পানী দিব চেষ্টা কৰিব। আৰু এয়া আমি এতিয়া কুকাৰত ইয়াক 3টা হুইচেল অহালৈকে ভালকৈ ৰান্ধি ল'ম। এটা হুইচেল দিয়াৰ পিছত অকণমান ফ্লেমটো মিডিয়াম কৰি ৰাখিব লাগে আৰু তাৰপিছত পুনৰ 2টা হুইচেল মাৰি দিলে আমাৰ ছাগলী মাংস একদম ৰেডি হৈ যাব। আৰু ইয়াতে মই এতিয়া দি দিছোঁ অকণমান লং, ইলাচি, ডালচেনি গুড়া, কেইটামান জলকীয়া আৰু অকণমান দি দিম জালুকৰ গুড়া। কাৰণ মই আগতীয়াকৈ কোনো ধৰণৰ জ্বলা মিক্স কৰা নাই। সদায় মই লাষ্টতেই এনেকৈ এড কৰি দিওঁ কাৰণ ঘৰত সৰু ল'ৰা ছোৱালী থকাৰ কাৰণে। আৰু এয়া আমাৰ মাংস ৰেডি হৈ গৈছে। আৰু এতিয়া মই বনাবলৈ লৈছোঁ গুটি আলু ভজাখিনি।
সৰু আলু যিটো আমাৰ খুব এই সময়ৰ ছিজনৰ বস্তু হয় আৰু খুব প্ৰিয় হয়, সকলোৱে খাই খুব ভাল পায়। প্ৰথমতে মই তেলত অকণমান পাঁচফোৰণ দি লৈছোঁ আৰু এতিয়া দি দিছোঁ এটা কাটি থোৱা পিঁয়াজ। পিঁয়াজখিনি প্ৰথমতে অকণমান ৰঙচুৱা হোৱাকৈ ভাজিব লাগিব। আৰু ইয়াতে অকণমান হালধি গুড়াও দি দিছোঁ। আৰু এতিয়া দি দিম এই কাটি থোৱা আলুখিনি। ডাঙৰখিনি দুফাল কৰা আছে আৰু সৰুখিনি মই তেনেকৈ নফলাকৈ দি দিছোঁ। আৰু এনেধৰণে এতিয়া মই গোটেইখিনি ভালকৈ তেলত ভাজি লৈছোঁ আৰু অকণমান মই ইয়াতে নিমখ দি দিম। আৰু এনেধৰণে আলুখিনি এতিয়া ভাজি ঢাকন মাৰি মই মিডিয়াম ফ্লেমত ভাজি থাকিম। কাৰণ আলুখিনি ভালকৈ ভাজ খাই নোযোৱালৈকে, কাৰণ তাৰ স্কিনৰ সৈতে থাকে, ভালকৈ নাভাজালৈকে খায়ো খুব ভাল নালাগে। আৰু এনেকৈ মই অলপমান মাজে মাজে লৰাইও থাকিম। আৰু এইফালে এটা কুকাৰত মই লৈ লৈছোঁ মচুৰ দালি, তাতে দি দিছোঁ পানী আৰু সোৱাদ অনুসৰি নিমখ, আৰু ইয়াক মই 2টা হুইচেল দি নমাই থ'ম। এয়া আমাৰ আলু ভজাও হৈছেগৈ আৰু লাহেকৈ। ইয়াৰ স্কিনটো আচলতে অকণমান সুতুৰা পৰি যেতিয়া যায় তেতিয়া খাই বেছি ভাল লাগে। সেইকাৰণে মাজে সময়ে মই এনেকৈ লৰাই আছোঁ আৰু পূৰা ফ্লেমটো মিডিয়াম হাইত থৈ দিছোঁ। এয়া আমাৰ আলু ভজা হৈ গৈছে আৰু আলুখিনি মই তেলখিনি টুকি এটা বাতিত কাঢ়ি লৈছোঁ আৰু একেখন কেৰাহীতে একেখিনি তেলতে আৰু অকণমান মাষ্টাৰ্ড অইল দি দিছোঁ আৰু তাতে দি দিম কেইটামান পাঁচফোৰণ আৰু এটা শুকান জলকীয়া। এইখিনি ভালকৈ ফুটিবলৈ আৰম্ভ হ'লে ইয়াতে দি দিছোঁ 1 চামুচমান হালধি গুড়া আৰু ইয়াতে মই দালিখিনি তেল মাৰি ল'ম। আমি বাকীবিলাক বস্তুত বিভিন্ন ধৰণৰ মছলা ইউজ কৰাৰ কাৰণে দালিখন একেবাৰে সাধাৰণকৈ বনাইছোঁ। পাঁচফোৰণটো এনেও স্বাস্থ্যৰ কাৰণে খুব ভাল, খায়ো ভাল লাগে পাঁচফোৰণ দিলে। আৰু শেষত মই ইয়াত দি দিছোঁ অকণমান কাটি থোৱা ধনিয়া পাত, আৰু এইখিনি মই এতিয়া নমাই থৈ দিম। আৰু এতিয়া মই বনাবলৈ লৈছোঁ আমাৰ সকলোৰে প্ৰিয় লাই শাক। তাৰ কাৰণে মই লৈ লৈছোঁ অলপমান আদা, নহৰু আৰু জলকীয়া থেতেলিয়াই থোৱা। এইখিনি অকণমান ৰঙচুৱাকৈ ভজাৰ লগে লগে তাৰপিছতে মই ইয়াতে দি দিছোঁ অকণমান হালধি গুড়া, আৰু ইয়াতে মই এতিয়া দি দিম লাই শাকখিনি। লাই শাকখিনি মই সৰুকৈ মিহিকৈ কুটি লৈছোঁ আৰু ইয়াক এনেধৰণে এতিয়া ভাজি থাকিম। ইয়াতে অকণমান নিমখো দি দিম মই। আৰু ইয়াক মই এতিয়া ভালকৈ ভাজি পেলাই ঢাকন দি পেলাই সিজাই থাকিম। ইয়াত যিখিনি পানী ওলাব সেই পানীখিনিতে লাই শাকখিনি সিজি যাব। এতিয়া মই ইয়াতে ঢাকন দি দিছোঁ। মাজে মাজে মই এনেকৈ ঢাকনখন দাঙি এনেকৈ লৰাই দিছোঁ যাতে তলিত লাগি নধৰে, কাৰণ মই এইবিলাক হাই ফ্লেমতে বনাই আছোঁ, কাৰণ অলপ লৰালৰিও হৈছে, কেইবাবিধো ব্যঞ্জন বনাব লগা হৈছে কাৰণে। আৰু এয়া আমাৰ লাই শাকখিনি প্ৰায় হওঁ হৈছে। ইয়াত আলু দিব পাহৰাৰ কাৰণে মই প্ৰায় আলু 2ডোখৰ মানকে মিক্স কৰি দিছোঁ। আৰু আকৌ এইখিনি পুনৰ মই ঢাকি থৈ দিম। আৰু এয়া আমাৰ লাই প্ৰায় হৈ গৈছে ৰেডি, আৰু ইয়াক মই এতিয়া এটা বাচনত ওলাই লওঁ। আৰু এতিয়া মই বনাবলৈ লৈছোঁ শ'ল মাছ। তাৰ কাৰণে মই 1 কেজি শ'ল মাছ লৈছোঁ আৰু মাছখিনি ভালকৈ ধুই চাফা কৰাৰ পিছত ইয়াতে দি দিছোঁ হালধি আৰু নিমখ, আৰু এতিয়া মাছখিনি ভালকৈ মই মাখি ল'ম। শ'ল মাছ মই আজি ফুলকবিৰ লগত বনাম। এনেইতো শ'ল মাছ মূলাৰ লগত ভাল লাগে, কিন্তু শ'ল মাছৰ সৈতে মূলা এতিয়া মাঘত সাধাৰণতে নাখায়। আৰু ইয়াতে মই প্ৰথমতে কেৰাহীত অলপমান তেল সৰহকৈ লৈ লৈছোঁ আৰু প্ৰথমতে ভাজি ল'ম কেইডোখৰমান ফুলকবি। ডাঙৰ ডাঙৰকৈ কাটি থোৱা ফুলকবি কেইডোখৰ মই আধা সিজা কৰি ল'ম প্ৰথমতে, কাৰণ ফুলকবিখিনিৰ সৈতে মাছখিনি মই বনাম যেতিয়া।
ইয়াতে অকণমান নিমখ দি দিছোঁ যাতে ফুলকবিখিনিত সোমাই যায়। আৰু এতিয়া এনেধৰণে ভাজি ফুলকবিখিনি মই ঢাকন দি পেলাই সিজিব দিম আৰু মাজে মাজে এনেধৰণেই লৰাই থাকিম। ইয়াতে মই এতিয়া দি দিছোঁ কেইটুকুৰামান আলু আৰু এইখিনিও কবিৰ সৈতে ভালকৈ সিজিব দিম। এয়া আমাৰ আলু আৰু ফুলকবি ভাজা হৈ গৈছে আৰু এতিয়া এইখিনি মই প্ৰথমতে কাঢ়ি থৈ লওঁ আৰু ইয়াতে মই একেখিনি তেলতে আৰু অলপ তেল দি পেলাই মাছখিনি ভাজিবলৈ আৰম্ভ কৰিম। এয়া তেলখিনিত মই মাখি লোৱা মাছখিনি এনেকৈ দি দিছোঁ আৰু সেইখিনি ভালকৈ মই ৰঙচুৱা হোৱাকৈ ভাজি ল'ম। এয়া আমাৰ প্ৰথম মাছখিনি ভাজা শেষ হৈছে। এইখিনি মই এতিয়া কাঢ়ি পেলাই এখন কাঁহীত থৈ লওঁ আৰু এতিয়া এনেধৰণে বাকী মাছখিনিও মই একেবাৰে ভাজি পেলাম। এতিয়া আমাৰ মাছ ভজা একেবাৰে শেষ হৈছে। এনেধৰণে মাছখিনি মই ওলাই পেলাইছোঁ তেলৰ পৰা আৰু এয়া আমাৰ মাছ। আৰু এতিয়া আমি এইখিনি তেলতে তৰকাৰীখিনি বনাবলৈ আৰম্ভ কৰিম। প্ৰথমতে এটা কাটি থোৱা পিঁয়াজ দি দিছোঁ আৰু পিঁয়াজখিনি দিয়াৰ পিছতে অলপ ৰঙচুৱা হোৱাৰ পিছত ইয়াতে মই অলপমান আদা নহৰু থেতেলিয়াই লোৱাও দি দিছোঁ আৰু এইখিনি এতিয়া মই ভালকৈ ভাজিম। আৰু ভাজা প্ৰায় শেষ হৈছে আমাৰ। আদা নহৰুৰ ৰংটো ধুনীয়াকৈ উঠি গৈছে আৰু ইয়াতে মই এতিয়া দি দিম অকণমান হালধি আৰু ইয়াতে মই দিছোঁ অকণমান জিৰা গুড়ি আৰু এতিয়া মই ইয়াত ভালকৈ লৰাই দিম আৰু অলপ পিছতে মই ইয়াতে দি দিম কেইটামান সেউজীয়া মটৰকেইটা যিটো বাকলি লগা মটৰ হয় সেয়া মটৰ হয়, প্ৰায় আধা কাপমান হ'ব আৰু মটৰ দিয়াৰ পিছত এনেকৈ ঢাকনখন সদায় দি দিব, নহ'লে খুব ফুটিব আৰম্ভ কৰে। আৰু এই মটৰ ভজা হৈ গৈছে আৰু ইয়াতে মই দি দিছোঁ ভাজি থোৱা ফুলকবি আৰু আলুখিনি আৰু এতিয়া ইয়াতে পানী দি মই এইখিনি অকণমান সিজিব দিম ভালকৈ মাছ দিয়াৰ আগতে, কাৰণ মাছটো অকণমান ডেলিকেট হয় শ'ল মাছটো। আৰু ইয়াতে মই অকণমান সোৱাদ অনুসৰি নিমখ দিছোঁ। নিমখৰ আন্দাজটো চাই ল'ব, কাৰণ মাছতো নিমখ আছে আৰু ফুলকবিটো নিমখ অলৰেডি দিয়া আছে। আৰু এতিয়া মই এইখিনি প্ৰায় আধা সিজা কৰি ল'ম। এয়া আমাৰ ফুলকবিৰ আঞ্জা ৰেডি হৈ গৈছে আৰু ইয়াতে মই শেষত দি দিম মাছখিনি আৰু মাছকেইচকল দি পেলাই মই বেছি সময় ইয়াক মাছখিনিৰ সৈতে সিজাই নাথাকোঁ, কাৰণ মাছখিনি কোমল হয়, গতিকে ভাঙি যাব পাৰে। আৰু মাছৰ লগতে মই দি দিম অকণমান জলকীয়া আৰু ধনিয়া আৰু এইখিনি অকণমান লাহেকৈ হেতাৰে লৰাই পেলাই এইখিনি ঢাকি পেলাই প্ৰায় 5 মিনিট থৈ দিম আৰু তাৰ পিছতে গেছটো মই অফ কৰি দিম আৰু আমাৰ মাছৰ আঞ্জা একদম ৰেডি। শেষত মই বনাবলৈ লৈছোঁ মাছৰ মূৰৰ সৈতে বন্ধাকবিৰ খাৰ। প্ৰথমতে মাছৰ মূৰখিনি মই হালধি নিদিয়াকৈ অকল নিমখ দি পেলাই মিঠাতেলত ভাজি ল'ম, কাৰণ খাৰ বনালে সাধাৰণতে হালধি ইউজ কৰা নহয়, কাৰণ তেতিয়া হালধি আৰু খাৰৰ মিক্স ৰিয়েকশ্যন হৈ পেলাই আঞ্জাখনৰ অকণমান ৰংটো ৰঙা কৰি পেলাই, সেইকাৰণে সাধাৰণতে হালধিটো আমি ইউজ নকৰোঁ।
আৰু এতিয়া মই প্ৰথমতে মাছৰ মূৰখিনি ভালকৈ ভাজি ল'ম। এইকেইটা শ'ল মাছৰ মূৰ, আপুনি যিকোনো মাছৰ মূৰৰ সৈতে এই আঞ্জা বনাব পাৰে। প্ৰথমতে এইখিনিত মই অকণমান নিমখ দি পেলাই ভালকৈ ইলুটি কৰি ভালকৈ ভাজি ল'ম মাছৰ মূৰখিনি, যাতে ধুনীয়াকৈ কোমল হৈ যায়। আৰু কাৰণ শ'ল মাছৰ মূৰ কাৰণে ইয়াৰ ভিতৰত যথেষ্টখিনি ফ্লেছো আছে। এয়া আমাৰ মাছখিনি ভজা প্ৰায় হৈ গৈছে, মাছৰ মূৰখিনি। আৰু এতিয়া মই এখন কাঢ়ি থৈ ল'ম। আৰু একেখিনি তেলতে আমি বনাবলৈ আৰম্ভ কৰিম খাৰখিনি। প্ৰথমতে মই দি দিছোঁ আদা, নহৰু আৰু কাটি থোৱা অলপমান কেঁচা জলকীয়া। আপোনালোকে ইচ্ছা কৰিলে নহৰুটো নিদিবও পাৰে, কিন্তু মই অকণমান নহৰুটো দিলে ভাল পাওঁ কাৰণে দিছোঁ। বহুতে পিছে খাৰ বনালে নহৰু ইউজ নকৰে। আৰু এতিয়া মই ইয়াতে দি দিছোঁ অলপমান বন্ধাকবি। কাটি থোৱা বন্ধাকবি হয়। বন্ধাকবি বুঢ়া পাতখিনিও আপুনি খাৰ বনাওঁতে ইউজ কৰিব পাৰে, কাৰণ যিকোনো বস্তু যেতিয়া খাৰ দিয়া হয় ধুনীয়াকৈ সিজি যায়, কোমল হৈ যায়। আৰু ইয়াতে মই দি দিছোঁ অকণমান সোৱাদ অনুসৰি নিমখ। আৰু এতিয়া এইখিনি মই এনেকৈ ভাজি থাকিম মাছৰ মূৰখিনি দি। ঢাকন মাৰি দিম। ইফালে মই অকণমান কল খাৰ বনাই ল'ম। প্ৰথমতে মই এটা ভীমকলৰ বাকলি ভালকৈ পুৰি লৈছোঁ। এইটো শুকুৱাই থোৱা ভীমকলৰ বাকলি হয়, কাৰণ আমি অসমীয়া মানুহে সাধাৰণতে বেকিং চ'ডাতকৈ ভীমকলৰ খাৰটোহে বেছি ভাল পাওঁ। আৰু এইটো নেচাৰেল বস্তু হয়, সেইকাৰণেও খাব লাগে। এনেধৰণে ভীমকলৰ বাকলিটো অলপমান পুৰি ল'ম। একেবাৰে গুড়া হোৱাকৈ পুৰিব নালাগে আচলতে, তেতিয়াহ'লে পানীখিনি বৰ বেয়া লেতেৰাকৈ ক'লা পাৰ্টিকলছবিলাক আহি যায়। আৰু এতিয়া মই পুৰি লোৱা বাকলিটো দি দিছোঁ অলপমান পানী থোৱা এটা বাতিত। আৰু এয়া আমাৰ খাৰ। আৰু এইখিনি মই অকণমান সময় থৈ দিম এনেকৈ, যাতে ইয়াৰ ভালকৈ ৰংটো ওলায়। আৰু ইফালে মই ইয়াতে অকণমান পানীও দি দিছোঁ। এয়া আমাৰ খাৰ লাহে লাহে ৰংটো ধৰিব ধৰিছে, মানে খাৰ পানী আমাৰ ৰেডি হৈ গৈছে। এইখিনি পানী বিৰাটেই উপকাৰী হয়। আৰু ইয়াৰে অকণমান চেকি মই এতিয়া দি দিছোঁ। প্ৰায় 4-5 চামুচমান হ'ব খাৰ। এইখিনিয়ে হৈ যাব, কাৰণ তৰকাৰী কম হয়। এই সময়ত এনেও খাৰটো খাব লাগে, কাৰণ আমাৰ বডিটো এলকেলাইন কৰি ৰখাটো খুব দৰকাৰী। আৰু খাৰতকৈ ভাল বস্তু একো নাই। সেইকাৰণে চাগে অসমত খুব সোনকালে কৰোণাৰ পেচেণ্টবিলাকো ৰিকাভাৰ হৈছে বুলি ক'ব পাৰি। আৰু এতিয়া মই ইয়াতে আৰু এটা জলকীয়া দি দিছোঁ, কাৰণ খাৰটো অকণমান মই জলকীয়া হ'লেহে খাই ভাল পাওঁ। আৰু এনেধৰণে ঢাকি এতিয়া প্ৰায় আমি এইখিনি এনেধৰণে ৰান্ধি ল'ম। আৰু এয়া আমাৰ মাছৰ মূৰৰ খাৰ প্ৰায় ৰেডি হৈ গৈছে। খাৰৰ সৈতে মাছৰ মূৰবিলাক লাহেকৈ ভাঙি গৈছে। আৰু ইয়াতে মই এতিয়া অকণমান কাটি থোৱা ধনিয়াও দি দিম। আৰু আমাৰ শেষৰ ৰেচিপিটো একদম ৰেডি। এতিয়া মই এইখিনি সকলো পৰিৱেশন কৰিবলৈ আৰম্ভ কৰোঁ। এয়া আমাৰ থালিখন প্ৰস্তুত হৈ উঠিছে। এয়া খাৰ, এয়া গুটি আলু ভজা, লাই শাক, মাছ ফ্ৰাই, আৰু মাজতে এটা ভোট জলকীয়া, যিটো আমাৰ অসমীয়াৰ গৌৰৱ বুলি ক'ব পাৰি। আৰু এয়া হৈছে শ'ল মাছৰ আঞ্জা ফুলকবিৰ সৈতে। মই বেছি বৰ জুলীয়া কৰা নাই। এয়া হৈছে মচুৰ দালি, আৰু এয়া হৈছে ছাগলী মাংস। আশা কৰিছোঁ আজি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। যদি ভাল পাইছে তেতিয়াহ'লে ইয়াক এটা লাইক কৰি দিব, আৰু মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব, আৰু বেল আইকনটো প্ৰেছ কৰিবলৈ নেপাহৰিব। আজিলৈ ইমানেই। জয় আই অসম।